বৰ্তমান বহুতো মোবাইল কোম্পানীয়ে তেওঁলোকৰ মোবাইলসমূহৰ লগত চাৰ্জিং এডাপ্টাৰ দিয়াটো বন্ধ কৰিছে যাৰ ফলত আমি চাৰ্জিং এডাপ্টাৰটো এক্সট্ৰাকৈ কিনিব লগা হয় আৰু তাৰ সুযোগ লৈ বহুতো ফেক চাৰ্জিং এডাপ্টাৰ বজাৰত ভৰি পৰি আছে যিবোৰ দেখাত একেবাৰে অৰিজিনেল চাৰ্জাৰ এডাপ্টাৰৰ দৰে কিন্তু তেনেবোৰ এডাপ্টাৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ মোবাইলৰ বহুতো ক্ষতি হ'ব পাৰে তেনেবোৰ ফেক এডাপ্টাৰ কেনেকৈ চেক কৰিব মই আজি আপোনালোকক তাকে ক'বলৈ গৈ আছো ভিডিঅ'টো ইনফৰ্মেটিভ হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো সেভ কৰি ৰাখিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমাৰ চৰকাৰে ভাল গেজেটসমূহক BIS সাৰ্টিফিকেট প্ৰদান কৰে যিটো আপোনালোকে অতি সহজে চেক কৰিব পাৰে প্ৰথমতে Google Play Store বা App Store পৰা BIS Care এপটো ডাউনলোড কৰি ল'ব চাৰ্জিং এডাপ্টাৰ পাৱাৰ বেংক এনেকুৱা কিছুমান প্ৰডাক্ট আপোনালোকে এতিয়া R নাম্বাৰ দেখিব BIS Care এপটো অন কৰি ভেৰিফাই R নাম্বাৰ অপচনত ক্লিক কৰক R নাম্বাৰটো লিখি গো অপচনত ক্লিক কৰি দিয়ক আৰু তাতে আপোনালোকে প্ৰডাক্ট কেটেগৰী ব্ৰেণ্ড নেম ষ্টেটাছ এনে ধৰণৰ বহুতো ইনফৰমেশ্যন দেখিবলৈ পাব ষ্টেটাছত যদি অপাৰেটিভ অপচনটো আছে তেনেহ'লে আপোনালোকে সেই প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে R নাম্বাৰ চেক কৰোঁতে যদি নো ৰিজাল্টছ ফাউণ্ড ওলায় আপোনালোকে জানিব সেইটো এটা ফেক প্ৰডাক্ট ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰি দিব অসমীয়াত এনেকুৱা টেক ৰিলেটেড কথা জানিবলৈ ইউটিউবত মোক ছাবস্ক্ৰাইব কৰি দিব